আসাম টাইম প্ৰগতিৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ এখন বিশেষ মেলাই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই মেলাখনি অনুষ্ঠিত কৰা হৈছে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত। এই মেলাখনি ভোগালী মেলা নামেৰে জনপ্ৰিয়তাৰ শীৰ্ষত। উল্লেখযোগ্য যে যোৰহাটত অনুষ্ঠিত কৰা এই ভোগালী মেলাখনিত বিহুৰ সময়ত অতিথিক আপ্যায়ন কৰিব পৰাকৈ বিহুত প্ৰয়োজন হোৱা সকলোখিনি সামগ্ৰী পোৱাৰ লগতে অসমৰ বিখ্যাত থলুৱা বাদ্যযন্ত্ৰ, থলুৱা সামগ্ৰীৰ লগতে মহিলাসকলৰ সাজপাৰ, বাচন বৰ্তনৰ বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ হোৱাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য বিপণীৰ লগতে ভাৰতবৰ্ষৰ বাহিৰেও বিদেশৰ বজাৰেও ভৰি পৰিছেহি এই ভোগালী মেলাখনিত। লগতে ইয়াৰ উদ্যোক্তাসকলে সমূহ ৰাইজক এবাৰ হলেও এই ভোগালী মেলাখনিত দৰ্শন কৰিবলৈ অনুৰোধ জনায়। যোৰহাট নাৰ্চাৰীৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ আমি নতুন বছৰ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এই সময়ত যি ভোগালী মেলা উদযাপন কৰা হৈছে যোৰহাটৰ জেডিএ খেলপথাৰত, এই ভোগালী মেলালৈও যিসকল দৰ্শক আহিছে বা যিসকল গ্ৰাহক আহিছে তেখেতসকললৈ আমি শুভেচ্ছা জনাইছো। তাৰ লগতে আপোনালোকৰ চেনেলৰ কৰ্মকৰ্তাসকলকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এই অৱস্থাত আজি ইয়ালৈ যথেষ্ট সংখ্যক মানুহ আহিছে ভোগালী মেলালৈ, আৰু এই ভোগালী মেলা চব ভোগত সকলো মতলীয়া হৈ পৰিছে। ইয়াত সকলো ধৰণৰ কেৱল ফুলেই নহয়, বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী ওলাইছে, যথেষ্ট ধৰণৰ মানুহ আহিছে, যথেষ্ট উৎসাহজনক পৰিৱেশ হৈছে। মই ভাবো যে যোৰহাটৰ সকলো ৰাইজ আহি সোনকালে ভোগালী মেলাত অংশগ্ৰহণ কৰিব, আমি তাক আশা কৰিছো। ধন্যবাদ। অসমবাসী তথা যোৰহাটবাসীক নৱবৰ্ষ, ইংৰাজী নৱবৰ্ষ 2023 আৰু আগন্তুক ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা ওলগ জনালোঁ ক্লাব কাউন্সিল অফ নৰ্থ ইষ্টৰ তৰফৰ পৰা। আমাৰ যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত এই 29 তাৰিখৰ পৰা 2023 চনৰ 12 জানুৱাৰীলৈকে আমাৰ ভোগালী মেলা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হৈ আছে। গতিকে যোৰহাটবাসী সকলো ৰাইজৰ সুবিধাৰ্থে বিভিন্ন সামগ্ৰী আমি ইয়াত প্ৰস্তুত কৰি আৰু আমাৰ বিপণীসকলে লৈ আনিছে। গতিকে যোৰহাটবাসীসকলৰ সুবিধাৰ্থে আমাৰ এইখন ভাল এখন মেলা হৈছে। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ থলুৱা শিল্পী শিপিনী তথা আমাৰ বিপণীসকলৰ উন্নতি হকে সকলো যোৰহাটবাসী আহি যাতে আমাৰ এই ভোগালী মেলাত আহি সকলো উপভোগ करे। हमारे पास शॉल, सूट, ड्रेसेस, स्टॉल सब आ जाएगा। कश्मीर का जितना भी हैंडलूम प्रोडक्ट है सब आ जाएंगे सर। कितने से कितने तक? 650 से स्टार्टिंग प्राइस होता है सर, अपना 15,000 20,000 तक है सर। स्टॉल्स में, सूट्स में, हैंड एम्ब्रॉयडरी का सब हैंडलूम का है, हैंडमेड है सर। बिक्री अभी थोड़ा स्लो है, अभी अच्छा है। अभी असम का बिहू फेस्टिवल आने वाला है, इसलिए उम्मीद है पब्लिक आ जाएगा। रिपोर्ट आसाम टाइम प्रगति।